হেল্ল' কি খবৰ আপোনালোকৰ সকলো ভালে আছেনে? বহুত দিন হ'ল মই ভিডিঅ' বনোৱা নাই। এতিয়া মানে ফেচবুকৰ কণ্টেণ্ট মনিটাইজেশ্যনটো খোল খাই গ'ল, সেইকাৰণে ভিডিঅ' কেইটামান দিব দিছে, দি চাওঁ কি বা হয় বোলো। আজি মই চলাম এইটো ট্ৰেকত লাইন। এইফালে এতিয়া ট্ৰেইন আছে, ট্ৰেইনখন পাৰ হোৱাৰ পিছত মোৰ এতিয়া JCB চলাব লাগিব। এইটো ট্ৰেক দি 2 কিলোমিটাৰমান হ'ব দূৰ যাম। কি কাম কৰোঁ আপোনালোকক ধুনীয়াকৈ দেখুৱাম, আপোনালোকে চাব। সেইদিনাখন ইয়াত এইটোলৈকে কাম হ'ল, এয়া নতুন চিলপাৰ লগোৱা হ'ল এইডোখৰলৈকে। আজি আগত কাম আছে, এতিয়া এইপিনেদি উঠিম মই। ইফালেটো হ'ল ষ্টেচন, আৰু চাই থাকিব JCBৰ কিমান ৰাস্তাত চলাম। সেইকাৰণে ট্ৰেইন ৰাস্তাত চলাবলৈ লৈ আনিলোঁ। আজি ৰাতিপুৱা 5টা বজাত পাই গ'লোহি ইয়াত। আমি মৰ্ণিং আহিলোঁ। এতিয়া ট্ৰেইন ব্লক দিব, ব্লক দিয়াৰ লগে লগে মই JCB উঠাম। JCBত এইফালে দেখিছেনে মানুহবিলাক যে এয়া জুম কৰি দিছে, এইফালে মানুহ আছে ট্ৰেইনখনৰ সিটো ছাইডত, তাত কাম আছে। এইপিনেদি পাৰ হৈ যাম, চাই থাকিব হা। কমৰ বন্ধালি আমাৰ মানে কাটা কুটা ভাগা চিগা চব কাম চলি আছে। এইফালে কাটাই কাটি আছে, লেবাৰে কাম লাগি আছে। এইকেইটাই এই চিৰিডাল দাঙিব আৰু মই মিলাই দিম। এইফালে কাম চলি আছে আৰু এতিয়া চিফটিং কৰি থকা হৈছে।